মানিকপুৰৰ কীৰ্তনপাৰা বজাৰত পথৰ জৰাজীৰ্ণ ৰূপ এজাক বৰষুণতেই পথৰ অৱস্থা হয় পুখুৰী সদৃশ কানহাৰা বিধায়ক আব্দুল হাই নাগৰীৰ আমি দৰ্শক লোক সেই দৃশ্য দেখুৱাই আছো ক্ষোভিত হৈ পৰে এইদৰে স্থানীয় ৰাইজ বোকাময় এই পথটো প্ৰত্যক্ষ কৰিছে আৰু এই পথেৰে যাতায়াত অব্যাহত ৰাখিছে একাংশ জনতাই পথ নহয় যেন এয়া প্ৰত্যক্ষ কৰিছে পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হৈছে কিদৰে যাতায়াত অব্যাহত ৰাখিছে লোকসকলে সেয়া প্ৰত্যক্ষ কৰিছে আপোনালোকে যথেষ্ট হাৰাশাস্তিৰ সন্মুখীন হৈ আছে বৰষুণ আহিলে এনেধৰণৰ অৱস্থাৰ সন্মুখীন হয় মানিকপুৰবাসী দীৰ্ঘদিন ধৰি এই সমস্যাৰ সন্মুখীন হৈ আহিছিল আৰু স্থানীয় যিগৰাকী জনপ্ৰতিনিধি আছিল তেওঁক বাহুবাৰ অৱগত কৰা হৈছিল কিন্তু কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকসকলে আৰু স্থানীয় জনপ্ৰতিনিধিগৰাকীৰ ওপৰত ক্ষোভ উচ্চাৰিছে অঞ্চলবাসীয়ে বৃহত্তৰ অঞ্চলৰ বৰগোলাৰ পৰা আৰম্ভ কৰি চাকলালৈকে এইটো ৰোডত মানে এটাই বজাৰ কীৰ্তনপাৰা বজাৰ এইটো এই বৃহত্তৰ অঞ্চলৰ প্ৰাণকেন্দ্ৰস্বৰূপ বজাৰ ইয়াতে বিভিন্ন ধৰণৰ শাক পাচলি বিভিন্ন ধৰণৰ মানে